এই মাহটোত চাকৰিয়াল ব্যক্তিসকলে কৰ্মস্থলীত নতুন দায়িত্ব বহাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে 10 পৰা 18 এপ্ৰিল তাৰিখৰ ভিতৰৰ সময়খিনি ব্যৱসায়ৰ বাবে ভাল সময় হ'ব। এই সময়ত আপোনালোকে নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰিব পাৰিব আৰু নতুন ব্যৱসায়ত বিনিয়োগ কৰিলে আপোনালোকে তাৰ পৰা ভাল ফলাফল লাভ কৰিব। এপ্ৰিল মাহত আপোনালোকৰ স্বাস্থ্যৰ পক্ষে কিছুমান সাৱধানতা লোৱাৰ প্ৰয়োজন আছে। এই সময়ত আপুনি নিজকে ভাগৰুৱা অনুভৱ কৰিব পাৰে। মূৰৰ বিষৰ সমস্যা দেখা দিব পাৰে। আপোনাৰ মানসিক চাপ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ঘৰৰ পৰিয়ালৰ বয়োজ্যেষ্ঠ আৰু শিশু ল'ৰা-ছোৱালীবিলাকৰ স্বাস্থ্যৰ পক্ষে অকণমান গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। প্ৰেমিক-প্ৰেমিকাসকলৰ সম্পৰ্কবিলাকৰ কিছু অস্থিৰতা আহিব পাৰে। দাম্পত্য জীৱনত পাৰিবাৰিক বুজাবুজিৰ অভাৱ হ'ব পাৰে।